অসমৰ মইনাহত বৰ্তমান চলি থকা কৰোণা ভাইৰাছৰ বিষয়ে মই এটা কবিতা লিখি আনিছোঁ তোমালোকলৈ, তোমালোকৰ উপহাৰ হিচাপে। আৰু সেইটো ভালকৈ মন দি পঢ়িবা আৰু হৃদয়ংগম কৰিবা দেই। কৰোণা কৰোণা নাহিবি কৰোণা, কৰোণা আঁতৰি যা, তোৰেই কাৰণে সকলো হ'ল পণ্ড, দেশখন হ'ল লণ্ড ভণ্ড। আহিছা কৰোণা যাবি ঐ কৰোণা, নকৰিবা বেছি দিগদাৰী, তোৰেই কাৰণে আমি মানুহৰ লগত কৰিব নোৱাৰোঁ হলি গলি। কেনেকৈ আহিলি, ক'ৰ পৰা আহিলি, লাগে মাথো আমাৰ বিচাৰ, ভাবিছা নেকি তোক নোৱাৰো বুজিব, বিবেচনা নাই নেকি আমাৰ। যাম বুলি ভাবিছিলোঁ পৰিয়ালৰ লগত, বিদেশ ভ্ৰমণ কৰিম বুলি, কিয়নো আহিলি সকলো কামতে বিধি পথালি দিবলৈ। কিয়নো আহিলি সকলো কামতে বিধি পথালি দিবলৈ। কিমান যে বিয়া, কিমান যে উৎসৱ, সকলো আশা আকাংক্ষা অথলে গ'ল, সকলো মনোৰঞ্জনৰ উৎস নিমিষতে হেৰাই গ'ল। পৰিয়ালৰ লগতো দূৰত্ব বজাই ৰাখিবলগীয়া হ'ল, আইতা ককাৰ চুমা এটিৰ পৰা বঞ্চিত হ'ব লগা হ'ল। ইমান নিষ্ঠুৰ কৰোণাতৈ সকলোৰে কাঢ়ি মিলি সুখ, ভাইটি ভণ্টিহঁতৰ সেমেকা মুখ দেখিলে লাগে মোৰ বৰ দুখ। পঢ়া শুনা কৰিবলৈ নিদিলি, স্কুল কলেজ হ'ল বন্ধ, কেনেকৈ আমি মানুহ হ'ব পাৰিম, সকলো কৰিলে পণ্ড। এনেদৰে থাকিলে মানুহ জানো নহ'ব এটি যন্ত্ৰ। সোনকালে যাগৈ কৰোণা, আমি মাৰি দিম এটি মন্ত্ৰ। মন্ত্ৰটো নাজ যদি তন্ত্ৰটো নাজ, মাৰি দিম এপাত অস্ত্ৰ। যুঁজি যুঁজি হাৰিম, হাৰি হাৰি যুঁজিম, কৰিমেই কৰিম আমি তোক ধ্বস্ত। মন্ত্ৰটো নাজ যদি তন্ত্ৰটো নাজ, মাৰি দিম এপাত অস্ত্ৰ। যুঁজি যুঁজি হাৰিম, হাৰি হাৰি যুঁজিম, কৰিমেই কৰিম আমি তোক ধ্বংস।